stay well. Oh, okay. Yeah. Okay, I see. Yeah. But next time I'll be perfect, okay? Okay. Yeah. Say in Assamese, ভালে থাকক ভালি থাকক সকলো. সকলো. Yeah. Thank you. হেল্ল' নমস্কাৰ বন্ধুসকল, মই ত্ৰিৰংগ বৰাগোহাঁই আৰু তোমালোক তহঁতক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ত্ৰিৰংগলৈ। এতিয়া মই গৈ আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু আজি মোৰ ফাৰ্ষ্ট ডে। তো খুব এক্সাইটেড হৈ আছোঁ আৰু মজা লাগিছে। মানে এটা আশা আছিলে, এটা সপোন আছিলে যে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িম বা ইউনিভাৰ্চিটি পঢ়িম আৰু। তো MA কৰিবলৈ ফাইনেলি চান্সটো পাই গ'লোঁ আৰু মই এতিয়া গৈ আছোঁ। তো দেৰি নকৰোঁ ব'লা, নহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। তো চলো। তেলটো ভৰাই ল'লোঁ, তেলটো নাছিলে মানে 106 টকা হৈ গ'ল লিটাৰ, 106 টকা 99 পইচা, মানে প্ৰায় 107 টকা। আৰু এতিয়া মই গৈ আছোঁ ইউনিভাৰ্চিটিত আৰু অলৰেডি তোমাৰ টাইমটো হৈ গ'ল 9:15। এইডোখৰত এইটো এতিয়া মোৰ লগৰটো লগ পালোঁ, তাৰ নাম ৰণুজ কলেই, আৰু আমি দুটাই লগতে মানে BA পাছ কৰিছিলোঁ মৰিধল কলেজৰ পৰা। আৰু এইডোখৰ ৰাস্তাডোখৰ বেয়া, এইডোখৰ যদি ঠিক কৰি দিয়ে নহয় ডিব্ৰুগড় পাবলৈ 45 মিনিট লাগিব, মানে ইউনিভাৰ্চিটি পাবলৈ। প্ৰায় পালোহি আৰু বেছিকণ নাই, এতিয়া জাষ্ট চুকাফাটি নিয়ালি পাৰ হৈ আহিছোঁ আৰু অলপ 15-10 মিনিট গ'লে মই পাই যাম ইউনিভাৰ্চিটি। আৰু ফাৰ্ষ্ট ডে মানে নক'বা আৰু পূৰা এক্সাইটেড হৈ আছোঁ। আৰু কি আৰু বহুত আশা আছিলে যে ইউনিভাৰ্চিটি পঢ়িম, এটা সপোন, ইউনিভাৰ্চিটি যাম, MA পঢ়িম। তো এতিয়া ফাইনেলি আজি মোৰ ফাৰ্ষ্ট ডে ইউনিভাৰ্চিটিত। তো ভাবিলোঁ ইমান এটা মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিন মই যদি কেমেৰাত বন্দী কৰি ৰাখিব পাৰোঁ, ভিডিঅ' হিচাপে যদি মোৰ স্মৃতি মই ধৰি ৰাখিব পাৰোঁ, ইটছ ভেৰি গুড। মোৰ কাৰণে বহুত ভাল, আৰু মই এইবিলাক খুব ভাল পাওঁ, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ' বনোৱাটোতো মই বহুত ভাল পাওঁ, ব্লগিং কৰি। ফাইনেলি মই আহি পাই গ'লোহি ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত, আৰু এইফালে ইউনিভাৰ্চিটি লাজে লাগিছে মোৰ। মোৰ ডিপাৰ্টমেণ্ট কি জানো জানি যাবা এতিয়া ৰ'বা। ফাইনেলি আই এম ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট, মাই ডিপাৰ্টমেণ্ট। কেমেৰাটো অফ কৰিব লাগিব ন। বাইকখন থৈ ল'লোঁ আৰু এতিয়া সোমাই যাওঁ, মানে কি বা হৈ আছে কি বা নাই হোৱা মই একো গম নাপাওঁ। ভিডিঅ'টো মই ভিতৰত বনাব নোৱাৰিবি না। তো বাই চাই থাকা, লগ পাই আছোঁ। 2,000 years later. Actually, I need to say in Assamese for the Assamese people. Okay? Yeah, it's okay.
अभी मजा आएगा ना भिड़ो এতিয়া মানে কি আমাৰ বেষ্টটো এটা বহুত লাকি বেষ্ট হয় আমাৰ দুজনমান ইণ্টাৰনেশ্যনেল ফ্ৰেণ্ড আছে কাম হিয়াৰ ইজ পল say something Hi everyone. or say what is the name Okay, my name is Paul Balasiti. where are you from I'm from the Kingdom of Lesotho. or say something about the for the public Okay, what should I say now? I don't know. I don't know say ভালে থাকক ভালে থাকক What is that? It's difficult. it's stay well Oh, okay. Yeah. Okay, I see. Yeah. Yeah. But next time I'll be perfect, okay? okay Yeah. say in Assamese ভালে থাকক Alita go. সকলো Hopefully. yeah thank you ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইণ্টাৰনেশ্যনেল হোষ্টেল আৰু মোৰ লগৰজন পল ইয়াতে থাকে ইণ্টাৰনেশ্যনেল হোষ্টেলত আৰু মানে বিশেষকৈ মই ইয়াত বিশেষ কৈ আছোঁ ৰ'বা তো আজিৰ দিনটোৰ কাৰণে মই বহুত বেছি অপেক্ষা কৰি আছিলোঁ যে কেতিয়া আহিব কেতিয়া ইউনিভাৰ্চিটি যাম কেতিয়া মোৰ ইউনিভাৰ্চিটি আৰম্ভ হ'ব কেতিয়া মই ইউনিভাৰ্চিটি ছিট পাম আৰু ফাইনেলি এইখিনি হৈ গ'ল আৰু আজি বহুতেই ভাল লাগিছে আৰু ছাৰ মেমসকলৰ যি মানে তেওঁলোকে যেনেকৈ কথাবিলাক বুজাইছে খুব ভাল লাগিছে আৰু কি ক'ম এইটো জাষ্ট আৰম্ভণিহে জাষ্ট এ বিগিনিং আৰু বহুত বাকী আছে কিমান দূৰ পাওঁগৈ কি কৰিব পাৰোঁ চেষ্টা কৰি যাম আৰু ব্লগিংটো মোক লাগিবই মানে এইটো মোক ভাল লাগে ন একচুৱেলি এইটো মোৰ ফাৰ্ষ্ট ডে বুলি আছে যে ফাৰ্ষ্ট ডে ইন ইউনিভাৰ্চিটি বাট মই এইটো দুদিন লৈ পানি ভিডিঅ'টো বনাইছোঁ যিহেতু একেদিনাই নোৱাৰি মই ফাৰ্ষ্ট দিনা আহি মই নাৰ্ভাছেই হৈ আছিলোঁ মানে একো বুজিব নোৱাৰি আৰু লগৰকেইটাই যেনেকৈ কৈছে ন ইয়াৰ চিষ্টেমটো ইয়াৰ নিয়ম কানুন বোলে বহুত বেলেগ আগৰ সময়ত এটা খুব ধুনীয়া ইউনিভাৰ্চিটি ভিডিঅ' এটা খুব ডিটেইলছত এটা ভিডিঅ' দিম তোমালোকে চাবলৈ পাবা মই সেইটো কথা দিছোঁ আৰু ভিডিঅ'বিলাক যদি চাই ভাল পোৱা প্লিজ লাইক শ্বেয়াৰ এণ্ড অলছ' ছাবস্ক্ৰাইব ত' বাই বাই खत्म बाय बाय टाटा गुड बाय गया नहीं